গতিকে তেতিয়াৰ বিজেপি আৰু আজি বিজেপিৰ মাজত আকাশ পাতল পাৰ্থক্য আৰু যিসকল পুৰুধা ব্যক্তিৰ মানে আপোনাৰ যিসকল ইতিমধ্যে মৃত্যু হৈছে তেওঁলোক বাচি গ'ল যে এই দিনটো নেদেখাকৈ এই দিনটো দেখাহেঁতেন তেওঁলোকে জীয়াই মৰি থাকিলে। নমস্কাৰ, নিউজ 100ৰ এক বিশেষ অনুষ্ঠানলৈ মই দীপাঞ্জলি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী মীৰা বৰঠাকুৰ বাইদেউ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। বাইদেউ, যিহেতু এতিয়া দেশৰ লগতে সমগ্ৰ অসমতে কা বিৰোধী আন্দোলন চলি আছে আৰু এই আন্দোলনৰ প্ৰতিফলন 2021 নিৰ্বাচনত কেনেধৰণে পৰিব আপুনি কি ভাবে? ডেফিনেটলি এই কা বিৰোধী আন্দোলনৰ প্ৰতিফলনটো যদি কাখন বাতিল নহয় তেতিয়াহ'লে 2021 চনত এইটো কাৰণ এইখন ৰাজনৈতিক যুঁজ। এই ৰাজনৈতিক যুঁজখন এইকাৰণেই মই ৰাজনীতি বুলি কৈছোঁ, আইন এখন বাতিল কৰিবলৈ হ'লে আইনী প্ৰক্ৰিয়াতে আপুনি যাব লাগিব। আইনী প্ৰক্ৰিয়াত যাবলৈ হ'লে আইনত মানুহ অন্তৰ্ভুক্ত হ'ব লাগিব। গতিকে এইখন মানে যদি বাতিল নহয় তেতিয়াহ'লে 21ত এই চৰকাৰখনে যথেষ্ট বেয়া ফল দেখিবলৈ পাব। এসময়ত যিহেতু আপুনিও বিজেপি কৰ্মী আছিল আৰু আপুনি থকাৰ সময়ৰ বিজেপি আৰু এতিয়া বিজেপি মাজৰ পাৰ্থক্য কেনেকুৱা ধৰণৰ? আকাশ পাতল পাৰ্থক্য। আমি যেতিয়া বিজেপি কৰিছিলোঁ বিজেপিৰ আদৰ্শই বেলেগ আছিলে। মানুহে তেতিয়া আমি যেতিয়া বিজেপি কৰিছিলোঁ তেতিয়া 10জন MLA আছিল, তথাপিও বিৰাট চহকী নিচিনাকৈ মানুহবিলাক আছিলে। কাৰণ এইকাৰণে তেতিয়া চহকী দল আছিলে, তাত বাজপেয়ীজী আছিলে, LK আদৱানীজী আছিল, সুষমা স্বৰাজ আছিল, এনেকুৱা স্বনামধন্য নেতৃবৃন্দ আছিল যিসকলে কেতিয়াও আপোচ কৰা নাছিল, মূল্যবোধৰ ৰাজনীতি কৰিছিল। আৰু আজিৰ বিজেপি হৈছে আপোচৰ ওপৰত আপোচ। তেওঁলোকে কয় যে মানে দুৰ্নীতিমুক্ত, কিন্তু গোটেই দুৰ্নীতিযুক্ত মানুহবিলাক তেওঁলোকৰ লগত আছে। গোটেই অপৰাধীবিলাক ভাৰতবৰ্ষৰ আজিৰ তাৰিখত যদি আপুনি পৰিসংখ্যা চায় গোটেই ভাৰতবৰ্ষৰ বিজেপিতে অত্যাধিক অপৰাধী সাংসদ বিধায়ক আছে। গতিকে তেতিয়াৰ বিজেপি আৰু এতিয়া চাগে বাজপেয়ীজীও আত্মাই চাগে মানে মনে মনে কান্দে যে আমি হাতেৰে গঢ় দিয়া বিজেপিটো আজি কি অৱস্থাত গ'ল। গতিকে তেতিয়াৰ বিজেপিৰ লগত আজিৰ বিজেপিটো এটা খিচিৰি বিজেপি। ইয়াত নীতি আদৰ্শৰ কথা নাই, ইয়াত ক্ষমতা লাগে মানে লাগে। গতিকে তেতিয়াৰ বিজেপি আৰু আজি বিজেপিৰ মাজত আকাশ পাতল পাৰ্থক্য আৰু যিসকল পুৰুধা ব্যক্তিৰ মানে আপোনাৰ যিসকল ইতিমধ্যে মৃত্যু হৈছে তেওঁলোক বাচি গ'ল যে এই দিনটো নেদেখাকৈ এই দিনটো দেখাহেঁতেন তেওঁলোকে জীয়াই মৰি থাকিলেহেঁতেন। কাৰণ বিজেপিৰ আদৰ্শই এনেকুৱা ক্ষমতাকেন্দ্ৰিক আদৰ্শ নহয়। আপুনি জানে 13 দিনৰ চৰকাৰ কৰি বাজপেয়ীজীয়ে কিন্তু হৰ্চ ট্ৰেডিং কৰা নাছিলে, তেওঁ চৰকাৰৰ পৰা আঁতৰি আহিবলৈ তেওঁ কোনো কাৰণতে কুণ্ঠাবোধ কৰা নাছিল। আৰু সেইজন বাজপেয়ী বিজেপি আছিলে য'ত প্ৰধানমন্ত্ৰী হৈ থাকোঁতে তেওঁৰ ঘৰুৱা কামত গ'লে প্ৰধানমন্ত্ৰী গাড়ীখন লৈ পেলাই যোৱা নাছিল। তেওঁ ভতিজাকক বজাৰলৈ লৈ যাওঁতে প্ৰধানমন্ত্ৰী গাড়ী এৰি বেলেগ গাড়ীত তেওঁ গৈছিলে। ছিকিউৰিটি প্ৰব্লেম থাকোঁতে ছিকিউৰিটিয়ে কৈছিলে যে আপুনি প্ৰধানমন্ত্ৰী দেশৰ। তেওঁ কৈছে যে মই মোৰ ভতিজাকেইটাক বজাৰলৈ লৈ যাওঁতে প্ৰধানমন্ত্ৰীৰ খৰচত মই নিনিওঁ, মই অটল বিহাৰী বাজপেয়ী ব্যক্তিগত খৰচত লৈ যাম। সেইজন আমাৰ আদৰ্শ পুৰুষ আছিল। গতিকে এতিয়া কম্পেয়াৰেই নহয় তেতিয়াৰ বিজেপি আৰু এতিয়াৰ বিজেপি। 2016 চনত আপোনাৰ এখন কিতাপ ওলাইছিল, সেই কিতাপখনৰ বিজেপিৰ আপোনাৰ যিখিনি অভিজ্ঞতা আছে অভিজ্ঞতা সন্দৰ্ভত লিখা এখন কিতাপ, সেই কিতাপখনৰ সন্দৰ্ভত আপুনি কি ক'ব? চাওক, মই প্ৰত্যাহ্বানৰ ৰাজনীতি বুলি এখন কিতাপ লিখিছিলোঁ। বহুতে একচুৱেলি ইতিহাস নাজানে, বহুতে মানে গোটেই বহু কথা নজনাকৈ আমাক ফেচবুক ছ'চিয়েল নেটৱৰ্কিঙত বহুত ট্ৰল কৰে যে আমি কিবা পোৱা নোপোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। একেবাৰে ভুল। পোৱা নোপোৱাৰ যদি অংকত থাকিলোহেঁতেন আজি মই মানে সাংসদ হৈ থাকিলোহেঁতেন। মোৰ কিতাপখন যোনে পঢ়া নাই তেওঁলোকে গম পাইছে, মই মানে গম পোৱা নাই গোটেই কথাবিলাক। মই সেইদিনাই ৰিয়েক্ট কৰিছিলোঁ কেবৰ বিৰুদ্ধে, যোনদিনাখন অসমৰ প্ৰচণ্ড ক্ষমতাশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়াৰ প্ৰভুত্ব বজাব। তেতিয়াই মই মোৰ কিতাপত লিপিবদ্ধ কৰিছিলোঁ, বহুতে হয়তো পঢ়া নাই। তেতিয়াই মই কৈছিলোঁ যে হিন্দু বাংলাদেশীক আনি অসমৰ অস্তিত্ব বজাই ৰখাতকৈ অসমীয়া মৰি যোৱাই ভাল। অসমীয়া ইমান দুৰ্বল হোৱা নাই নহয়। আমাক বিদেশী হিন্দুৱে হওক মুছলমানেই হওক কাকোৱে নালাগে। ইতিমধ্যে আমি 20 বছৰ বোজা লৈছোঁ। গতিকে এতিয়া আৰু আমি কোনো কাৰণতে বোজা নলওঁ। গতিকে সেই প্ৰত্যাহ্বান মই ৰাজনৈতিকভাৱে গ্ৰহণ কৰিছোঁ। নাজানাসকলে কয় যে এখেতে কিবা টিকেট নোপোৱাৰ কাৰণে কয় নেকি, সেইবিলাক মানুহক মই পুতৌহে কৰোঁ। তেওঁলোকক মই একচুৱেলি কাৰণ অধ্যয়ন নাই এই মানুহবিলাকৰ। গতিকে মোৰ কিতাপখন যোনে পঢ়িছে গম পায় যে মই এতিয়া কৰা নাই, ডে 1ৰ পৰা মই বিজেপিত বিৰোধ কৰিছোঁ। আৰু আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে এটা কথা কৈ দিওঁ, বিগ ডেমৰ যেতিয়া আন্দোলন হৈছিলে গেৰুকামুখত ৰাজনাথ সিংজী গৈছিলে, মই তেতিয়া কিন্তু ৰাজ্যিক সম্পাদিকা হৈ যোৱা নাছিলোঁ। কাৰণ মই জানো যে ইতিমধ্যে এখন চৰকাৰে এটা প্ৰচেষ্টা যেতিয়া হাতত লয় ইখন চৰকাৰে তাক নস্যাৎ কৰিব নোৱাৰে। বাংলাদেশত যেতিয়া এক বেজীৰ আগত উঠা মাটি নিদিওঁ বুলি কৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া
যেতিয়া আপোনাৰ সীমাত পতাকা উঠাব গৈছিলে মই কিন্তু যোৱা নাছিলোঁ। বিজয়া চক্ৰৱৰ্তীয়ে যেতিয়া পিঁয়াজৰ দাম বাঢ়োঁতে আপোনাৰ পিঁয়াজৰ মালা পিন্ধিছিলে তেতিয়া মই পিন্ধা নাছিলোঁ, কাৰণ মই অসংযত মানে আৰু এনেকুৱা মানে আপোনাৰ এই উদ্ভট কামবিলাকত মই কেতিয়াও নাই, কোনো এটা ফুটেজ আপোনালোকে উলিয়াব নোৱাৰিব, কেতিয়াও নাই। মই অলপ হ'লেও মানে মূল্যবোধৰ ৰাজনীতিক অলপ হ'লেও মই বিশ্বাস কৰোঁ। গতিকে মোৰ যিটো অভিজ্ঞতা, মোৰ কিতাপখনত যোনে নাই পঢ়া তেওঁলোকে আমাক ট্ৰল কৰে যে এখেতে কিবা মন্ত্ৰী বিধায়ক হোৱাৰ বাসনা কৰিছে। মন্ত্ৰী বিধায়ক হোৱাহেঁতেন মই কিতাপ লিখাৰ পৰ্যায়ে নাহিলেহেঁতেন, তেনেকুৱা বহুত স্ক'প পাইছিলোঁ। মন্ত্ৰী বিধায়ক কেনেকৈ হয় দলত মহিলা, সেইটো মোতকৈ এক্সপিৰিয়েঞ্চ মানুহ কোনো নাই। গতিকে মন্ত্ৰী বিধায়ক মই নোহোৱাকৈ আজি মীৰা বৰঠাকুৰ হিচাপে স্বাভিমানেৰে অসমীয়া মহিলাৰ যে স্বাভিমান আছে সেইটোতো মই নিজে সেই হিচাপে জীয়াই আছোঁ। গতিকে মই মোৰ কিতাপখন এতিয়াও কৈছোঁ যুৱ প্ৰজন্মক, বিশেষকৈ ছোৱালী যুৱতীসকলক কৈছোঁ, সেই কিতাপখন পঢ়ক। যদি সিমানকণ সাহস হাতত থাকে তেতিয়াহ'লে প্ৰত্যাহ্বান যিমানেই নাথাকক আপুনি MLA মিনিষ্টাৰ হোৱাটোৱে জীৱনৰ উদ্দেশ্য বা লক্ষ্য হ'ব পাৰে নেকি? ডেফিনেটলি নোৱাৰে। গতিকে সেইখন কিতাপ আপোনালোকক মই পঢ়িবৰ কাৰণে এইটো কাৰণে কৈছোঁ, প্ৰেৰণা পাব যে লিফ্ট লৈ পেলাই ৰাজনীতি নকৰিলেও সমাজত জীয়াই থাকিব পাৰে। মানে আজি যিহেতু 2019 চনৰ আজি শেষৰটো দিন, আৰু আজি শেষৰটো দিনত আপুনি অসমবাসী ৰাইজৰ উদ্দেশ্যে কি ক'ব? মই অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ। আগন্তুক ভোগালী বিহুৰো মই শুভেচ্ছা জনাইছোঁ। লগতে এটা কথা কৈছোঁ, স্বাভিমানেৰে অসমীয়া জাতি, ভাষা, সংস্কৃতিক জীয়াই ৰাখি ৰাজপথত অসমীয়া শাসকৰ হাতত যেনেকৈ অসমীয়া শ্বহীদ হ'বলগীয়া হ'ল, যাতে ইয়াৰ পৰা এটা শিক্ষা লৈ তেওঁলোকে আগন্তুক সময়ত ৰাজনৈতিকভাৱে যাতে উঠি বাঢ়ি গৈ 500 টকা 1000 টকাত যাতে নিজৰ বিবেক বিক্ৰী নকৰে, তাৰ কাৰণে তেওঁলোকক অসমৰ জাতিৰ ক্ষেত্ৰত, অসমৰ মাটিৰ ক্ষেত্ৰত, অসমৰ ভাষাৰ ক্ষেত্ৰত অসমীয়া কিন্তু এতিয়া যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, এই কথাখিনি যাতে মানে জীৱনৰ শেষৰ দিনটোৰ কাৰণে যাতে তেওঁলোকে শেষৰ দিনলৈকে যাতে স্বাভিমান বৰ্তাই অসমীয়া হিচাপে জীয়াই ৰাখে, ভাষা সংস্কৃতিক জীয়াই ৰাখে, হিন্দু মুছলমান সকলোৰে যাতে সম্প্ৰীতি, এইখন যেনেকৈ শংকৰ মাধৱৰ দেশ, এইখন তেনেকৈ আজান ফকীৰৰো দেশ। গতিকে যাতে আমি সকলোৰে মিলাপ্ৰীতিৰে থাকোঁ, কোনেও যাতে ভোট বেংকৰ ৰাজনীতি কৰি আমাক 500 টকা 1000 টকাত বিবেক ক্ৰয় কৰিব নোৱাৰে, তাৰ কাৰণে অসমীয়া সমাজ সজাগ হওক, সেয়ে মই আহ্বান জনাইছোঁ। ইমান ব্যস্ততাৰ মাজতে আমাক ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ।